হেল্ল' বন্ধুসকল, মা যে মায়ে হয় এই কথাষাৰ আকৌ প্ৰমাণ কৰি দিছে এটা বনৰীয়া শৰালী হাঁহে। এজন ব্যক্তিয়ে পথাৰৰ পৰা 4ৰ পৰা 5টা শৰালী হাঁহৰ পোৱালি ব্যক্তিজনে তেওঁৰ ঘৰলৈ লৈ গৈছিল, যাৰ কাৰণে মাইকী শৰালী হাঁহটো তেওঁৰ পোৱালিবোৰৰ কাৰণে ব্যক্তিজনৰ পিছে পিছে ব্যক্তিজনৰ ঘৰলৈ গৈছিল। এই ভিডিঅ'টো আপোনালোকে চালে বিশ্বাস কৰিব নোৱাৰিব যে এটা বনৰীয়া শৰালী হাঁহ হৈ নিজৰ পোৱালিবোৰৰ কাৰণে এজন ব্যক্তিৰ ঘৰলৈ কিদৰে যাব পাৰে। তেতিয়াহ'লে বলক ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা আৰম্ভ কৰোঁ। নৈপৰীয়া নামৰ এই বিলখনতে বহুদিন ধৰি এই শৰালী হাঁহবোৰ বসবাস কৰি আহিছিল, কিন্তু এই বিলখনৰ কিনাৰতে এযোৰ শৰালী হাঁহ কেইটামান পোৱালি জন্ম দিছিল, যাৰ কাৰণে এই শৰালী হাঁহ দুটা তেওঁৰ পোৱালিবোৰক লৈ সকলো সময়তে বিলেৰ কিনাৰে কিনাৰে ঘূৰি ফুৰিছিল। কিন্তু এদিন হঠাৎকৈ এজন ব্যক্তিৰ চকুত পৰিছিল এই শৰালী হাঁহৰ পোৱালিবোৰ, যাৰ কাৰণে ব্যক্তিজনে শৰালী হাঁহৰ পোৱালিবোৰক ধৰিবলৈ বিলৰ মাজত নামি পৰিছিল আৰু অৱশেষত শৰালী হাঁহৰ পোৱালিকেইটাক ব্যক্তিজনে ধৰি কেনে তেওঁৰ ঘৰলৈ লৈ গৈছিল। ঘৰলৈ নিয়াৰ পাছত শৰালী হাঁহৰ পোৱালিবোৰক এই ব্যক্তিজনে এটা খাঁচাৰ ভিতৰত বন্দী কৰি ৰাখিছিল আৰু শৰালী হাঁহৰ পোৱালিবোৰ তেওঁৰ মাক বিচাৰি জোৰ জোৰকৈ চিঞৰি আছিল। কিন্তু অৱশেষতে ব্যক্তিজনে শৰালী হাঁহৰ পোৱালিবোৰক খাঁচাৰ ভিতৰত বন্দী কৰি চোতালৰ মাজত ৰাখি দিছিল। তাৰ পাছতে পোৱালিবোৰ জোৰ জোৰকৈ চিঞৰিবলৈ আৰম্ভ কৰে তেওঁৰ মাক বিচাৰি। অৱশেষত মাইকী শৰালী হাঁহটো পোৱালিবোৰৰ চিঞৰাৰ মাত শুনি আকাশৰ পৰা উৰি আহি পোৱালিবোৰৰ কিনাৰত বহি যায়। এই দৃশ্যখন ব্যক্তিজনে দেখাৰ লগে লগে ব্যক্তিজনে আচৰিত হৈ পৰিছিল আৰু ব্যক্তিজনে ভাবিছিল যে এবাৰ মাইকী শৰালী হাঁহটোক ধৰিব। তাৰ পাছতে ব্যক্তিজনে মাইকী শৰালী হাঁহটোক ধৰিবলৈ তেওঁৰ বিল্ডিঙৰ ওপৰত জাল পাতি জালৰ ভিতৰতে শৰালী হাঁহৰ পোৱালিবোৰক ৰাখি দিছিল আৰু পোৱালিবোৰ যেতিয়া চিঞৰিবলৈ আৰম্ভ কৰে সেই সময়তে মাইকী শৰালী হাঁহটো আহি কেনে জালত ফচি গৈছিল। জালত ফচি যোৱাৰ পিছত মাইকী শৰালী হাঁহটোক আৰু তেওঁৰ পোৱালিবোৰক সহকাৰে এই ব্যক্তিজনে এটা পিঞ্জিৰাৰ ভিতৰত বন্দী কৰি ৰাখিছিল। তাৰে কেইদিনমান পাছত এই ব্যক্তিজনে মাইকী শৰালী হাঁহটোৰ পাখিবোৰ কাটি দিছিল, যাতে মাইকী শৰালী হাঁহটো ক'তোবা উৰি যাবলৈ নোৱাৰে। ইয়াৰ পাছতে ব্যক্তিজনে মাইকী শৰালী হাঁহটো আৰু পোৱালিবোৰক যেতিয়া তেওঁৰ চোতালৰ মাজত এৰি দিছিল, তেতিয়াই ব্যক্তিজনে দেখিবলৈ পাইছিল যে মাইকী শৰালী হাঁহটো ইমানেই কমজোৰি হৈ পৰিছিল যে এতিয়া ভালকৈ খোজ কাঢ়িব পৰা নাছিল, যাৰ কাৰণে ব্যক্তিজনৰ মনত বহুখিনি দুখ পাইছিল। অৱশেষত এই ব্যক্তিজনে ভাবিছিল যে শৰালী হাঁহৰ পোৱালিবোৰ আৰু শৰালী হাঁহটোক ধৰা মোৰ উচিত হোৱা নাছিল, যাৰ কাৰণে ব্যক্তিজনে নিজৰ ভুল বুজিবলৈ পাই ব্যক্তিজনে তেওঁৰ বন্দুক মাতি আনি এটা মোনাৰ ভিতৰত শৰালী হাঁহৰ পোৱালিবোৰক সোমাই আৰু শৰালী হাঁহটোক লৈ কেনে বিলৰ কিনাৰত আকৌ নি কেনে শৰালী হাঁহটোক এৰি দিছিল। বন্ধুসকল, ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগি থাকে তেনেহ'লে ভিডিঅ'টো এটি লাইক কৰি দিব আৰু এনেকুৱা ধৰণৰ চৰাইৰ সাধু বা কাহিনী শুনিব হ'লে আপোনালোকে মোৰ ইউটিউব চেনেলখন ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।